নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আমি উপস্থিত হৈছোহি বিশ্বনাথ জিলাৰ হাৱাজানৰ ঠিক কাষতে থকা বৰকালিকা থান, যাক ফুলবাৰী দেৱালয় হিচাপেও জনাজাত। এতিয়া আমি এইটো পথেৰে শ্ৰী শ্ৰী বৰকালিকা থান, যাক ফুলবাৰী দেৱালয় হিচাপেও জনাজাত, আমি সেইফালে যাম। আমি 15 নং মেইন ৰোডত আছোঁ আৰু মেইন ৰোডৰ পৰা আমি ঠিক বাওঁ কাষে 300 মিটাৰমান আগলৈ যাব লাগিব। আৰু আহকচোন মোৰ এই ভিডিঅ'টোৰ জৰিয়তে বৰকালিকা থানলৈ যাওঁ আৰু এই থানৰ ঐতিহ্য বা ইয়াৰ গুৰুত্ব বা প্ৰাসংগিকতা কেনেধৰণৰ সেই সম্পৰ্কে কিছু কথা জানিবলৈ আমি চেষ্টা কৰোঁ। এয়া বৰকালিকা থানৰ সন্মুখভাগ। এই থানখনক ফুলবাৰী দেৱালয় হিচাপেও জনাজাত। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মাত্ৰ 300 মিটাৰ নিলগত হাৱাজান আৰু কলাবাৰীৰ মাজত এই ঠাইখন অৱস্থিত। থানখন অৱস্থিত গাঁওখনৰ নাম হৈছে দেউৰী গাঁও। প্ৰায় 1737 চক মানতে এই থানখন প্ৰতিষ্ঠা কৰা হৈছিল বুলি এক প্ৰবাদ আছে। মহেশ্বৰ নেওগৰ পবিত্ৰ অসম নামৰ গ্ৰন্থখনত উল্লেখ থকা মতে 1705 চন মানত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই দেৱালয় সজাইছিল। অৱশ্যে ৰুদ্ৰসিংহই নাৰায়ণপুৰৰ পিছলা নৈ পাৰতহে এই থানখন সজাইছিল। কিন্তু পৰৱৰ্তী সময়ত মানৰ আক্ৰমণৰ সময়ত এই থানখনত গো হত্যা কৰা হয় আৰু তাৰ বাবেই থানখন অপবিত্ৰ বুলি গণ্য কৰি একাংশ ভক্তই এই থানখন সেই নাৰায়ণপুৰৰ পিছলা নৈৰ পাৰৰ পৰা উঠাই আনি কলাবাৰীৰ দেউৰী গাঁৱত প্ৰতিষ্ঠা কৰে আৰু বৰ্তমানো এই কলাবাৰীৰ দেউৰী গাঁওখনতেই এই থানখন অৱস্থিত। দৰ্শকসকলক এইখিনিতে এটা কথা জনাই থ'ব বিচাৰিছোঁ যে ফুলবাৰী থানৰ ফুলবাৰী নামৰ যিটো নিৰ্দিষ্ট অঞ্চল, সেই অঞ্চলটো বৰ্তমান লখিমপুৰ জিলাৰ নাওবৈচা আৰু দলুহাটৰ সমীপত অৱস্থিত। এই ফুলবাৰী অঞ্চলতো শেহতীয়াকৈ পুৰণি ঐতিহাসিক সমলকেতবোৰ বিচাৰি পোৱা গৈছে। প্ৰত্নতত্ত্ববিদ ভৱকান্ত নাথে বিস্মৃতি নামৰ গ্ৰন্থত উল্লেখ কৰিছে যে এই ফুলবাৰীত উদ্ধাৰ হোৱা ঐতিহাসিক মূৰ্তিৰ সৈতে বৰকালিকা থান বা ফুলবাৰী দেৱালয়ৰ নিশ্চয় সম্পৰ্ক আছে। আৰু এই যি সম্পৰ্ক, সেই সম্পৰ্কৰ বিষয়ে পুৰাতত্ত্ববিদসকলে নিশ্চয় বৰকালিকা থানৰ যিজন পূজাৰী, সেই পূজাৰীৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ আৰু তেওঁৰ পৰা আমি কিছু কথা জানিব বিচাৰিম। এখেত নিত্যানন্দ বৰঠাকুৰ। আপোনাক নমস্কাৰ জনাইছোঁ। নমস্কাৰ। এই যে বৰকালিকা থানখনৰ বিষয়ে প্ৰাচীন কালৰ পৰা কিছু প্ৰবাদ আছে বা ইয়াৰ যিটো ঐতিহ্য, এই সম্পৰ্কে আপুনি কওকচোন, কি কাৰণে বৰকালিকা থানখন প্ৰসিদ্ধ হ'ল, এনেধৰণে জনাজাত হ'ল? হয়, এই দেৱালয়খন প্ৰথম আছিল মাঘনোৱা। হয়। মাঘনোৱাৰ যেতিয়া মানৰ আক্ৰমণ হৈছিল, সেই মানৰ আক্ৰমণত দেৱীৰ অস্তিত্ব ৰক্ষাৰ কাৰণে পূজাৰীসকলে মাঘনোৱা বিলত এই দেৱী লুকাই থৈছিল। হয়। মান যোৱাৰ পিছত যেতিয়া মানুহৰ সেই বিলত মাছ মাৰোঁতে অত্যাচাৰ হৈছিল, এজন পূজাৰী, বৰ পূজাৰী, তেখেতৰ নাম হ'ল সিদ্ধিনাথ। সিদ্ধিনাথক সপোন দেখুৱালে। সপোন দেখুৱাৰ পিছত আৰু যজা সহিতে গৈ তেওঁ, ইয়াৰো নাম হ'ল গুহ্যকালী। এই গুহ্যকালী আমুক ধ্যানটো গালেই মই এখন ভগা নাৱত সেই যজাৰ পিঠিতে লাগি আহিম আৰু লাগি তেওঁলোকে সেইমতে গৈ পূজা পাতল দি সেই ধ্যান কৰিলে, গুহ্যকালী ধ্যান গালে। সেই ধ্যানৰ মতে নাওখন নিজেই চলি গ'ল। চলি গৈ পেলাই যজা পিঠিত লাগি আহিল। অত্যাচাৰ পেচাব চেচাব কৰাৰ কাৰণে তেওঁ আকৌ পুনৰ স্বপ্ন দেখুৱালে ভুৱনেশ্বৰ মজুদাৰে আনি পেলাই দীঘলু সত্ৰ এজোপা শিমলু তলত থ'লে আৰু তেওঁই ইয়াত এই প্ৰতিষ্ঠা কৰি ইয়াতে তিনি ঘৰ ব্ৰাহ্মণ কৌনজৰ পৰা আহিছিল। সেই ব্ৰাহ্মণ তিনিজনৰ ওপৰত সেই মজুদাৰে দায়িত্ব দি 500 কিমান বিঘা মাটি সহিতে ইয়াতে স্থাপিত কৰি। সেইটো কিমান চনমানৰ কথা হ'ব বাৰু? এইটো 1737 শকত। হয়। 1737 শকত যম, যজা, গৰক, ফুলবৰীয়া এই 4 ঘৰ পূজাৰী কৌনজৰ পৰা আনি ইয়াতে প্ৰতিষ্ঠা কৰি আহোম ৰজাৰ ৰুদ্ৰসিংহৰ দিনৰ পৰা ইয়াত সেই পূজা পাতল চলি আছে। ইয়াত দুৰ্গা পূজা হয় আৰু কালী পূজা হয়। কালী পূজাত ৰাতি হয় আৰু দুৰ্গা পূজা ষষ্ঠীৰ পৰা দশমী পৰ্যন্ত অগণন ভগত
ভক্ত আহি ইয়াত পূজা পাৰ্বণ দিয়ে। ইয়াত হাঁহ বলি হয়, হয় ম'হ বলি হয়, ছাগলী বলি হয়, হয় আৰু তেনেকেই চলি আছে আৰু এই যে বলিৰ প্ৰথাটো সেই বলিৰ প্ৰথাটো ইয়াত পূৰ্বৰ পৰাই আছিল নে? পূৰ্বৰ পৰা ৰুদ্ৰসিংহৰ দিনৰ পৰা হয় হয় আজিৰ তাৰিখতো ইয়াত মহ বলি দিয়া হয় ম'হ বলি দিয়া হয়, আৰু কি কি ছাগলী দিয়া হয় ছাগলী বলি দিয়া হয়, পাৰ? হাঁহ বলি দিয়া হয়, পাৰ উৰাই দিয়ে। পাৰ উৰুৱাই দিয়ে আৰু হাঁহ বলি দিয়া হয়। এই থানখনত কোন সময়ত ভক্তৰ সংখ্যা আটাইতকৈ সৰ্বাধিক হয়? সৰ্বাধিক হয় যেতিয়া দুৰ্গোৎসৱ আহে, দুৰ্গোৎসৱ আহিন মাহত ইয়াত ভক্তৰ প্ৰভাৱটো বেছি পৰে। দৰ্শকসকলক জনাব বিচাৰিছোঁ, এই যে বৰকালিকা থানৰ ওপৰৰ মূধস্থলী উঠি আহোঁতেই আমি এভাগ মূৰ্তি পাওঁ, আৰু মূৰ্তিভাগৰ নাম প্ৰভুৱে জনোৱা মতে বৰুণ মূৰ্তি। আৰু বৰুণ মূৰ্তিৰ লগত ইয়াত কেতবোৰ লোকবিশ্বাস জড়িত হৈ আছে, আৰু সেই লোকবিশ্বাসসমূহনো কেনেধৰণৰ আমাক পূজাৰীদেৱে ক'ব। কওকচোন। হয়, এই বৰুণ মূৰ্তিভাগ আমাৰ পূৰ্বৰ পৰা আইৰ লগতে আহি ইয়াতে স্থাপিত কৰি থোৱা হৈছে। যেতিয়া আমাৰ ইয়াত হেৰি হয়, বৰষুণ দুৰ্ভিক্ষ অনাতন হয়, শুকাই যায়, তেতিয়া তেওঁক আকৌ আমি নি স্নান কৰিলে আমাৰ পৰম্পৰা পিতৃ পিতামহৰ দিনৰ পৰা ধৰ্মমতে তেতিয়া বৰষুণ হয়, আৰু বৰষুণ হ'লে ৰাইজো উদ্ধাৰ হয়। আৰু এয়া হৈছে মন্দিৰত থকা এটা পুৰণি ঘণ্টা, আৰু এই ঘণ্টাটোত লিখা আছে যে শ্ৰী মদ্ৰিহত কালিকায়ে ঘণ্টা প্ৰদাত শুভস্মনা সেনাপতি বৃহৎ মন্ত্ৰীচ্যুত শ্ৰী বৰফুকন। আৰু এই ঘণ্টাটো হৈছে এটা ঐতিহাসিক ঘণ্টা আৰু ৰাজতান্ত্ৰিক যুগৰ ঘণ্টা। থানখনৰ পূজাৰীৰ সৈতে কথা পাতি আমি এই থানখনৰ যিটো ঐতিহাসিক প্ৰেক্ষাপট সেই সম্পৰ্কে কিছু কথা গম পালোঁ। শ্ৰী শ্ৰী ফুলবাৰী দেৱালয় সম্পৰ্কে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচিত দেৱী গ্ৰন্থতো তথ্য আছে। ঠিক সেইদৰে শ্ৰী পুনাৰাম চেতিয়াৰ চাউলুং ফুকনৰ হাতত থকা সাঁচিপতীয়া পুথিটো এই থানখনৰ বিষয়ে উল্লেখ আছে। অন্যহাতে ৱেদ চাহাবৰ বুৰঞ্জীত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই পিছলা নৈত স্নান কৰি আৰু এইখন দেৱালয়তে গোসানী সেৱা কৰি 14,000 তিৰোতা আৰু ল'ৰা ছোৱালীক কাপোৰ টকা দান দিয়াৰ কথাও উল্লেখ আছে। বৰকালিকা থানৰ ঠিক কাষতেই এনেধৰণে এটি শিৱলিংগ আছে। ইয়াত শিৱক পূজা কৰা হয়, আৰু থানখনৰ ঠিক মাজ অংশত বলিশাল আছে। সেই বলিশালত জীৱ জন্তুক বিভিন্ন সময়ত বলি দিয়া হয়, ভক্তই বলি দিয়ে। আৰু আমি এনেধৰণেই বৰকালিকা থানৰ বিষয়ে কিছু কথা আপোনালোকক জনালোঁ। আৰু বৰকালিকা থানৰ লগত যিবিলাক ঐতিহ্য জড়িত হৈ আছে, বা যিবিলাক পৰম্পৰা, যিবিলাক লোকবিশ্বাস বা লোকবিশ্বাস মানুহৰ লগত জড়িত হৈ আছে, সেই বিশ্বাসবিলাকৰ যিবিলাক বৈজ্ঞানিক ভিত্তি, সেয়া কিমান সত্য বা কিমান অসত্য পিছৰ কথা। কিন্তু এনেধৰণে যে লখিমপুৰ জিলাত এখন থান আছে, সেই থানখনৰ বিষয়ে ইতিহাস তাৰ কি, তাৰ ভৱিষ্যত কেনেকুৱা ধৰণৰ হোৱা উচিত, ইয়াত থকা যিবিলাক সম্পত্তি, সেই সম্পত্তিবিলাকক আমি কেনেধৰণে সংৰক্ষণ কৰিম, এই ধৰণৰ কিন্তু চিন্তা চৰ্চাৰ নিশ্চয় প্ৰয়োজন হৈ আছে। আৰু সেই চিন্তা চৰ্চাবিলাক অসমৰ বিভিন্ন প্ৰান্তৰলৈ বিস্তাৰিত হওক, তাৰে আশা কৰিছোঁ। আৰু এই থানৰ পৰা আজি বিদায় লৈছোঁ। আপোনালোকক আকৌ এনেকুৱা ধৰণৰ এটা নতুন ভিডিঅ'ৰে লগ পাম, তাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।